হেল্ল' এভৰিৱান, মই তৃষ্ণা। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এই ভিডিঅ'টো হৈছে মই কামাখ্যা মন্দিৰলৈ যোৱা অম্বুবাচী মেলা উপলক্ষে। মই যোৱাকালি গৈছিলোঁ, কিন্তু বহুত ৰাতি হ'ল আহি পোৱা, সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। আৰু মানুহৰ লাখ লাখ ভক্তৰ সমাগম, কি ক'ম আপোনালোকক। মই গেটৰ পৰা 5টামান বজাৰ পৰাই মই লাইনত আছিলোঁ। আৰু ওপৰলৈ যাওঁতে মাৰ যেতিয়া মন্দিৰ পাইছোঁগৈ, তেতিয়া প্ৰায় 10টা 13 হৈছে। তো চাওক কিমান ঘণ্টা মই খোজকাঢ়ি গৈছোঁ মাৰ চৰণলৈ। আৰু অকলে মই বুলি নহয়, লাখ লাখ ভক্তৰ সমাগম। আৰু ইয়াত কোনে কাক চাব, কোনেও কাকো চাওঁতা নাই, মাত্ৰ সকলোৰে মুখত মাৰ নাম মাৰ নাম। তো অম্বুবাচী মেলাত মই যোৱাৰ খুবেই হেঁপাহ আছিল। আজিলৈকে মই যোৱা নাছিলোঁ। সকলোবাৰে ভাবোঁ মই অম্বুবাচী মেলাত যাম, কিন্তু মই যাব পৰা নাছিলোঁ। এইবাৰ মোক সকলো ফালৰ পৰা মায়ে মিলাই দিছে, সেইকাৰণে মই অম্বুবাচী মেলালৈ বুলি আহিলোঁ। আৰু খুবেই ভাল লাগিলে কষ্টৰ মাজতে। আৰু খালী ভৰিয়ে খোজকাঢ়িছোঁ প্ৰায় 5 ঘণ্টা সময়। ভৰিটো কি ক'ম আৰু, ভৰিৰ তলুৱাটো পুৰিছে। আজিতোতো মই ভৰি পেলাবই পৰা নাই, কি ক'ম আপোনালোকক। অকলে মোৰে নহয়, সকলোৰে হৈছে। কিন্তু ভগৱানৰ ওচৰলৈ, মাৰ ওচৰলৈ গ'লে খুবেই ভাল লাগে। আৰু যিবিলাক কষ্টবিলাক অনুভৱ কৰা নাযায়, একমাত্ৰ মনত মাক কেনেকৈ দৰ্শন কৰিবগৈ পাৰোঁ, তাৰে চিন্তা থাকে। তো আপোনালোকক ভিডিঅ'টো দেখালোঁ, আগবঢ়াই দিলোঁ আপোনালোকলৈ। আৰু দুদিন আছে, আপোনালোকেও আহিব অম্বুবাচী মেলালৈ, মাক দৰ্শন কৰি যাবহি। খুবেই ভাল লাগিব। মায়ে যেন সকলোৰে মংগল আৰু কুশল কামনা কৰে, তাৰে কামনাৰে ভিডিঅ'টো ইমানেই। এতিয়ালৈ বাই বাই।